যোনটো পেকিং কৰিব ওলাইছো এই পেকিংটোত আছিলে মাৰ্চাৰাইজ খুটা কাপোৰ এযোৰ ৰঙা ফুল দিয়া দেখিছেনে এযোৰ ৰঙা ফুল দিয়া ইমান ধুনীয়া পিওৰ মাৰ্চাৰাইজ হয় ব্লাউজ পিস থাকিব সাইড পাই থাকিব এযোৰ ৰঙা বগাত আৰু এযোৰ আছিল ৰঙাত মেৰুন হয় চকলেট কালাৰ এটো কফি কালাৰ ফুল দিয়া এযোৰ আৰু আছিল পাৰি দিয়া আকাশী কালাৰ এযোৰ ইয়াৰ লগত মেখেলা আছে আৰু তাৰ লগত এক্সট্ৰা ৰিহা চাদৰ বুলিও ক'ব পাৰি সিঙ্গেল চাদৰ যেনেকৈ কয় আৰু মুগা মেখেলা চেখেলাত পিন্ধিব পৰা ধুনীয়া এখন মেখেলা ৰিহা চাদৰতে পৰে চাদৰ দুখন এই পেকিংটো এটা কৰিব ওলাইছো বাকি পেকিংবোৰ কৰা হ'ল ইমান দুজোৰ হে দুজোৰ হেকান্তে এখন মেখেলা কাটিব লগা হ'ল খালা বাদৰা দিকে এযোৰ আছিলে তাৰ পিছতে যেটো পেকিংটো কৰিব ওলাইছো আৰু ইফালে ইমানবোৰ পেকিং কৰিছো এবোৰ ইমান ভিডিও কৰিবলৈ নহয় আৰু এযোৰ ৰঙা মই বৈ আছো এখন মেখেলাখন কাটি থৈছো চাদৰখন খালত আছে কাৰবাক লাগিলে জনাব আৰু ইফালে তেওলোৱাৰ ধৰে কাপোৰ বহুত আছে কাৰ কি লাগে নাম্বাৰটোত মেছেজ দিব স্ক্ৰিনশ্বট মাৰি আটো ভৰুৱাই দিও স্ক্ৰিনশ্বট মাৰি দিলে হয় থৈব না এটা থৈব দিয়া 5 দিন